নাস্তা পোলাও বনাই আছোঁ আৰু ব্ৰইলাৰ মাংস বনাম। নেইনাৰ বোলে পোলাও খাব মন গৈ আছে আৰু আৰু কেৰাহীত ভাজি লৈ মই কুকাৰত দি সদায় ৰুটি খাই মেগী খাই আমনি লাগিছে বোলে আজি পোলাও খাব। সেই ব্ৰইলাৰ মাংসও হৈ গ'ল আৰু নেইনা স্কুল গ'ল আৰু এতিয়া মই চাহ খাওঁ। এটা পপ লৈছোঁ চাহ খাওঁ। ৰাতিপুৱাৰ সময়খিনি মানে ইমান আলনি লাগি যায় নহয়, তাড়াতাড়ি কি কৰিম কি নকৰিম নিচিনা হৈ যায়। আৰু আজি মই বাৰাণ্ডাত কেইটামান ফুল ৰুইছোঁ দেখা আপোনালোকক। ইয়াতে দিছোঁ লাই শাকৰ গুটি আৰু পিঁয়াজ। লাই শাকৰ গুটিকেইটা গজি উঠিছে, ডাঙৰ হ'লে দেখাম বাৰু। আৰু ফুল, গোলাপ ফুল। ফুল এনেই ঘৰত থাকিলে ভাল লাগে আৰু মই ফুল ৰুই ভাল পাওঁ। কিন্তু বহুত দিন হৈ গ'ল ফুলা, সেইকাৰণে ডালটো কোমল হোৱাৰ নিচিনা হৈছে, পৰি যোৱাৰ নিচিনা। আৰু এই ফুলটো যে ইমান ভাল লাগে, কাগজ ফুলৰ নিচিনা। আৰু এইটো জবা ফুল কলি ওলাইছে। কলিকেইটাত পোক ধৰা নিচিনা হৈছে। মই যেতিয়া পানী দিওঁ তেতিয়া পোকখিনি গুচাই দিওঁ হাতেৰে। আৰু এইটো লতা পকোৱা ফুল, গ্ৰিলত বগাই যাব। পেপাৰো আহি গ'ল, 9টা বাজিছে। আৰু এইটো হ'ল চিজন ফুল, ফুলি আছে, বহুত দিন হ'ল ফুলা। আৰু এতিয়া বাৰাণ্ডা সাৰি আছোঁ। মাটি দেখিছে, ফুলত মাটি দিছিলোঁ। পানী দিওঁতে ফুলৰ টাবকেইটাত মাটি অলপ নহয় বহুতখিনি কমি যোৱাৰ নিচিনা হৈছিলে, সেইকাৰণে অলপ মাটি দিলোঁ। বাৰাণ্ডাটো সেইকাৰণে পূৰা মাটি হৈ আছে। আৰু কালি নাৰিকলৰ গছ কাটিছিলে আৰু তাৰে পাতকেইটা এনেই পেলাই দিয়াতকৈ মই ভাবিছোঁ ঝাৰু বনাওঁ। ধুনীয়া ঝাৰু হয়। আৰু সেইফালে আমাৰ নানী আৰু মই কৰি আছোঁ। আজি বনাম মাছৰ কালীয়া। মাছ 4 পিচ লৈছোঁ আৰু মাছখিনিত অলপ ৰিফাইন তেল দিছোঁ আৰু হালধিৰ গুড়া নিমখ দি মাছখিনি ভালদৰে মিলাই ল'ম। মাছৰ কালীয়া বনালে সৰু ডাঙৰ চবেই খাই ভাল পায় আৰু কিছুমানে নাখাবও পাৰে, অলপ বেছি মছলা লাগে বুলি ভাবে, কিন্তু কম মছলাটো বনাব পাৰে। এটা বাতি লৈছোঁ, গোটেইখিনি মছলাৰ পেষ্ট কৰি ল'ম। হালধিৰ গুড়া দিছোঁ, সোৱাদ অনুসৰি নিমখ, 1 চামুচ ধনিয়াৰ গুড়া, 1 চামুচ জিৰাৰ গুড়া আৰু 1 চামুচ জলকীয়াৰ গুড়া আৰু অলপ পানী দিছোঁ। গোটেইখিনি মছলা লগাই মই এটা পেষ্ট কৰি লৈছোঁ আৰু অলপ সময় থৈ দিম। মাছখিনি ইয়াতে ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰা হৈ গ'ল। বেছি ফ্ৰাই নকৰিলেও হয়, কিন্তু মই অলপ বেছিকৈ ফ্ৰাই কৰিছোঁ। আৰু পিঁয়াজ দিছোঁ তেলখিনিতে, আৰু এটা তেজপাত দিছোঁ আৰু 2টা ইলাচি দিছোঁ। লঙো দিব পাৰে, কিন্তু মই লং দিয়া নাই। আৰু নেইনাৰ বা লং খাই বেয়া পায়, সেইটো কাৰণে লং নিদিলোঁ। আৰু পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম আৰু অলপমান চেনি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত পিঁয়াজৰ পেষ্ট আৰু বিলাহীৰ পেষ্ট দি ভালদৰে লৰাই লৈছোঁ আৰু মছলাৰ পেষ্টখিনিও দি দিম আৰু অলপ ৰহুনৰ পেষ্ট দিছোঁ 1 চামুচ।
কেঁচা জলকীয়া দিছোঁ, দি অলপ সময় মছলাখিনি ভালদৰে ভাজি ল'ম। মছলাৰ যিটো কেঁচা মছলাৰ চেণ্ট হয়, সেই চেণ্টটো নোহোৱালৈকে অলপ সময় ভালদৰে লৰাই ভাজি লৈছোঁ। মছলাখিনি ভাজা হৈ গ'ল আৰু মই সেই মছলা পেষ্ট কৰি থোৱা বাতিটোতে অলপ পানী দি লৈছোঁ। পানীখিনি ভালকৈ উতল অহাত মই মাছখিনি দিম। মাছখিনি এবাৰ লাহেকৈ ওলটাই দিছোঁ আৰু মাছত দিয়া তেজপাত, ইলাচিখিনি মই গুচাই দিম। আৰু মাছখিনি হোৱাত অলপ ধনিয়া পাত দিছোঁ, ভাল লাগে গোন্ধটো। আজি আঘোণ মাহৰ 7 তাৰিখ আৰু আজি পূৰ্ণিমা, আৰু আজি ইয়াৰে সৰু ল'ৰা ছোৱালীকেইটাই মহ খেদি ফুৰে। পূৰা আজি ৰাতি 10টালৈকে আহিব আৰু এনেকৈ মহ খেদি শুকান ল'ব, এনেকৈ পেঁপা ল'ব বাঁহৰে, আৰু সিহঁতক দিবলৈ চাউল ওলাই থৈছোঁ, চাউল পইচা। কিছুমানে চাউল নলয়, সেইকেইটাক পইচা দিব লাগিব। তোমাক লৈ নগ'ল হা, মই নিনিয়ে। মই ভাইটি মহ খেদিব নিনিয়ে। মহ খেদোৱাৰ খানা। নেনাহঁতৰ মহ খেদা হৈ গ'ল আৰু সিহঁতি এতিয়া খানা খাব। ব্ৰইলাৰ কণী আনিছে আৰু সিহঁতক বনাই দি আছোঁ। আৰু আমাৰ টিকলিও আজি হোৱা নাই, সিহঁতৰ লগতে আছে। ৰিচাই পিঁয়াজ কুটি আছে।